বৰষুণৰ বতৰ আমাৰ ঘৰৰ চাইডে বহুত বৰষুণ দি আছে আপোনালোকৰ ঘৰ ফালে বৰষুণ দিছে নে ক'ব এইফালে আমাৰ পূৰা মেঘে গাজি আছে পূৰা বৰষুণ দি আছে চাওক আমাৰ এজনী গৰুজনী তাই মানে এক্সিডেণ্ট হ'ল আৰু বহুত দিন হ'ল আপোনালোকক কোৱাই নাই তাই মানে এক্সিডেণ্ট হৈ পেলাই ভৰিটো কাটি দিলে চাওক তাই লেঙাই লেঙাই যায় আৰু মই ভিডিঅ' বনোৱা আজি কাৰণটো হ'ল আমাৰ ঘৰত আজি বনাইছে মেংগ' আইচক্ৰীম ঘৰতে বনাইছে এইটো হ'ল মেংগ' আইচক্ৰীম দেখিছা ন অকণমান পোহৰলৈ লৈ গৈ আছে এইটো হ'ল মেংগ' আইচক্ৰীম আমাৰ ঘৰত বনাইছিলে বহুত দেৰি হ'ল বনোৱা মজা লাগিছে মানে মই বনোৱা নাই আমাৰ মায়ে বনাইছিলে মায়ে বনাইছিলে যিহেতু আজি আমাৰ মাখন মানে ক'বলৈ গৈছে আৰু মোৰ মানে অকণমান চৰ্দি লগা নিচিনা হৈছে আৰু মানে আৰু মই চাইকেল ধৰি আছিলোঁ আৰু মোৰ মানে এতিয়া যিহেতু ইমানো ডাঙৰ ল'ৰা নহয় মোৰ মানে পৰীক্ষা চলি আছে এতিয়া পৰীক্ষা চলি আছিলে কাৰণে মই ঘৰতে মানে ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ কিন্তু মানে ইমান চেষ্টা মোবাইলটো নাপাওঁ মই এতিয়া পৰীক্ষা চলি আছে এতিয়া মোৰ 4ৰ হয় এতিয়া 4ৰ ক্লাছ হয় আৰু মানে মই এতিয়া থাকিব লাগে 6ত ন আমাৰ আছিলে অংকুৰ মুকুল প্ৰভাত মানে ইউ.কে.জি. নাৰ্চাৰী তেনেকুৱা বিলাক আৰু আমি চাইকেল ধৰি আছিলোঁ চাইকেলখনো মোৰ বহুত বেয়া হৈ আছে মোৰ চাইকেলখন মানে পকা হৈ গৈছে তাৰপৰা মোৰ মানে চাইকেলখনত স্ক্ৰেচটো আহি দেখিছে মানে মই এনেকৈ নখ মাৰি দিলোঁ দিলোঁ স্ক্ৰেচ আহিছে মোৰ বহুত বেয়া হৈ গ'ল চাইকেল মানে বহুত লেতেৰা হৈ আছিলে আজি দিনটো তথাপিও ইমান লেতেৰা হোৱা নাই আৰু এয়া অকণমান বোকা চোকা থাকিলোঁ তাৰপিছতে লাগি আছিলোঁ মই তাৰপিছত কাৰণ মানে ধুই থাকোঁতে দিলে বৰষুণটো আৰু বৰষুণটো দিয়াৰ লগে লগে মোৰ পানী লাগি আছে এতিয়া আৰু পানী লাগি গ'ল মাতটো আহিছে নাই আপোনালোকে ক'ব মানে আমাৰ এইফালে বহুত ডাঙৰ বৰষুণ দি আছে ইমান বৰষুণ দি আছে এইফালে তামোল গছ ভাগিল মানে বহুত দিন হ'ল ভগা মানে ধুমুহা দিওঁতে ভাগিলে আৰু প'ষ্ট খুটাটো বহুত বেয়া হৈ আছে এইটো মানে প'ষ্ট খুটাটো এইটো মানে আমাৰ এইটো যেতিয়া ভাগিলে এইটো মানে এইডাল ৱেৰডাল দেখিছেনে মই নাজানো তো সেই ৱেৰডালত পৰি গ'ল আৰু পৰি যোৱাৰ লগে লগে খুটাটো বেকা হৈ গ'ল তাৰপিছত বহুত দিন লাইন নোহোৱাৰ পিছত আমাৰ মামাই ফোন কৰিলে যিহেতু মই এতিয়া মামাৰ ঘৰত আছোঁ মামাই ফোন কৰিলে যে আমাৰ এইফালে বতাহ ধুমুহা দিছে সেইটো কৰিলে তামোল গছজোপা পৰি পেলাই এই প'ষ্ট খুটাটো বেকা হৈ গ'ল এতিয়া প'ষ্ট খুটাটোৰ কথা কৈছে যেনিবা এতিয়া লাইন আছে প'ষ্ট খুটাটো মানে এতিয়া বেলেগ এটা নিউ লগাব লাগিব নতুন এটা লগাব লাগিব আৰু বহুতে কমেণ্ট কৰি থাকে মোক তুমি ইমান মানে ইংলিছত কথা কেলৈ কয় যিহেতু মই এতিয়া অসমীয়া মিডিয়ামতে পঢ়ি আছোঁ মানে আছামিজ মিডিয়ামত পঢ়ি আছোঁ তথাপিও মানে আমাক ইংলিছ বাইদেউজনীক মানে আমি শংকৰদেৱতহে আচাৰ্য বুলি কওঁ ইংলিছ বাইদেউজনী হ'ল আমাৰ বহুত ষ্ট্ৰিক্ট এই ষ্ট্ৰিক্ট বাইদেউজনী মানে ষ্ট্ৰিক্ট হ'লে ভাল হয় আৰু এতিয়া মানে আমি অকণমান স্পীডত শিকিছোঁ আপোনালোকে শংকৰদেৱত পঢ়িলে বহুত ভাল শিষ্টাচাৰ হয় শিষ্টাচাৰ মানে লাভ কৰে আৰু এতিয়া বেছি মানে দীঘল নকওঁগৈ আৰু ভিডিঅ'টো এতিয়া অকণমান মুখটো অকণকৈ লাগিছে মানে আম আছিল চাই আৰু এটা কথা আমৰ আইচক্ৰীমটো বনাইছিলোঁ মই বনোৱা নাই মায়ে বনাইছে মানে বনাইখিনিলৈকে বনাইছোঁ আমটো মিক্সিত পিচি লৈছে আৰু তাৰ ওপৰত অকণমান এনেকুৱা আমোলৰ যে এনেকুৱা যে অকণমান এনেকুৱা হেৰি এটা পায় যে এইটো কি কয় বটল এটা পায় নহয় সেই বটলটোৰ ওপৰত দি দিব তাৰপিছত সিমানখিনি মানুহলৈকে মোৰ মনত আছে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব মেংগ' আইচক্ৰীম কেনেকৈ বনায় এতিয়া বেছি দীঘল নকওঁ এতিয়া মোৰ অকণমান ভোকটো আহিছে ভাতো খাওঁতে একোৱে খোৱা নাই মই মানে বৰষুণ দিলে চাইকেলো ভালকৈ ধুবলৈ নাপালোঁ স্ক্ৰেচো আহি আছে মনটোও বেয়া হৈ আছে সেইকাৰণে আজিলৈকে ভিডিঅ'টো ইমানতে মই